ডেফিনেটলি ৰাইজৰ দলৰ তৰফৰ পৰা এইবাৰ মৰিয়নি বিধানসভা সমষ্টিটোত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু এইবাৰ আমি ৰূপজ্যোতি কুৰ্মীক নিৰ্বাচনত হৰুৱাম। আপোনালোকে নিজে চাবলৈ পাব ৰূপজ্যোতি কুৰ্মীৰ উৎপাতটো বহুত বাঢ়ি গৈছে। তেওঁ যি অসংলগ্ন অসংযত, মানুহক অপমান কৰা, মানুহক তাচ্ছিল্য কৰা, গোটেই সমষ্টিটোৰ মানুহক অপমানিত কৰা, গোটেই সমষ্টিৰ মানুহক লাজত পেলোৱা যি ধৰণৰ কাম কৰি আছে তাৰ বিৰুদ্ধে এইবাৰ মৰিয়নি বিধানসভা সমষ্টিৰ ৰাইজ সকলো জাগিছে আৰু সেইকাৰণে ৰাইজৰ মৰিয়নি সমষ্টিৰ ৰাইজৰ লগত মই 18 ঘণ্টা থাকোঁ। অখিল গগৈ কুলি চৰাইৰ দৰে এদিন আহি পেলাই আৰু তাকো এতিয়া চবেই তেখেতক চেহেৰাটো দেখিলে চুমা বাবা বুলি হাঁহে। মই চুমা বাবু বুলি ক'লে বোলে ঐ এইটো অখিল এনেকৈ বুলি কয় ৰাইজে। সেইকাৰণে তেওঁ এটা জকৰ টাইপ হৈ পৰিছে। তেওঁ আহি পেলাই বেয়াও লাগে, ধৰক যোৱাবাৰ আহি পেলাই ক'লে তুলনি বিয়াও খাব নিদিওঁ বুলি। এতিয়া আকৌ মই তেখেতক এটা খুব উপলঙা হাঁহিৰে তেখেতক ইনচাল্ট কৰিব লগা হ'ল। এতিয়া তেখেতে আৰু যদি অপমান পাবলৈ মন আছে, আহক, একো নাই, নিৰ্বাচন খেলক। যদি সাহস আছে নিৰ্বাচন খেলক। আৰু থাকিল কথা মৰিয়নি সমষ্টি মোদী ডাঙৰীয়াৰ লগত আছে, ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে, বিজেপিৰ লগত আছে। ইয়াত স্পষ্ট এটা ছবি, আমি ৰাইজৰ সেৱাত আছোঁ, ৰাইজে আমাৰ লগত আছে। ইয়াত এটা স্পষ্ট ছবি, ইয়াত বেলেগ দলৰ চাগে কোনো স্থান নাই। মৰিয়নি সমষ্টিৰ ৰাইজৰ লগত মই 18 ঘণ্টা থাকোঁ। অখিল গগৈ কুলি চৰাইৰ দৰে এদিন আহি পেলাই আৰু তাকো এতিয়া চবেই তেখেতক চেহেৰাটো দেখিলে চুমা বাবা বুলি হাঁহে। মই চুমা বাবু বুলি ক'লে বোলে ঐ এইটো অখিল এনেকৈ বুলি কয় ৰাইজে। সেইকাৰণে তেওঁ এটা জকৰ টাইপ হৈ পৰিছে। তেওঁ আহি পেলাই বেয়াও লাগে, ধৰক যোৱাবাৰ আহি পেলাই ক'লে তুলনি বিয়াও খাব নিদিওঁ বুলি। এতিয়া আকৌ মই তেখেতক এটা খুব উপলঙা হাঁহিৰে তেখেতক ইনচাল্ট কৰিব লগা হ'ল। এতিয়া তেখেতে আৰু যদি অপমান পাবলৈ মন আছে, আহক, একো নাই, নিৰ্বাচন খেলক। যদি সাহস আছে নিৰ্বাচন খেলক। আৰু থাকিল কথা মৰিয়নি সমষ্টি মোদী ডাঙৰীয়াৰ লগত আছে, ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে, বিজেপিৰ লগত আছে। ইয়াত স্পষ্ট এটা ছবি, আমি ৰাইজৰ সেৱাত আছোঁ, ৰাইজে আমাৰ লগত আছে। ইয়াত এটা স্পষ্ট ছবি, ইয়াত বেলেগ দলৰ চাগে কোনো স্থান নাই। মৰিয়নি সমষ্টিৰ ৰাইজৰ লগত মই 18 ঘণ্টা থাকোঁ। অখিল গগৈ কুলি চৰাইৰ দৰে এদিন আহি পেলাই আৰু তাকো এতিয়া চবেই তেখেতক চেহেৰাটো দেখিলে চুমা বাবা বুলি হাঁহে। মই চুমা বাবু বুলি ক'লে বোলে ঐ এইটো অখিল এনেকৈ বুলি